নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহু দিনৰ মূৰত আজি আমি আকৌ আহিলোঁ। আজি আমি নেগেৰা বজাম। নেগেৰা মই শিকাব পৰা হোৱাগৈ নাই, কিন্তু চেষ্টা কৰিম। যোনখিনি জানো আপোনালোকৰ আগত দেখাম। আমি একেলগে বজামহে দেই। আমি মই শিকাব এতিয়ালৈকে পৰা হোৱাগৈ নাই। আজি আমি বজাম এক চাপৰিত। এক চাপৰিত কেনেকৈ বজায়? সাধাৰণতে আমি প্ৰগ্ৰেমবিলাকত আমাৰ এক চাপৰিটো দৰকাৰ নহয়, কিন্তু আমাৰ কম্পিটিশ্যনত আমাৰ এক চাপৰি দি আৰম্ভ কৰা হয়। সেইবাবে আজি আমি বজাবলৈ ল'ম 4 প্ৰকাৰৰ বোল এক চাপৰিত কেনেকৈ বজাব পাৰি। আজি এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ। তেন্তে প্ৰথমটো বোল হৈছে একদম পুৰা চিম্পুল, যোনটো সকলোৱে বজাই থাকে। ঘিন খিৰকিত তাকি ঘিন, খিৰকিত তাকি ঘিন, খিৰকিত তাকি ঘিন। প্ৰথম আৰম্ভ হ'ব ঘিন। খিৰকিত তাকি ঘিন, খিৰকিত তাকি ঘিন, খিৰকিত তাকি ঘিন। ঘিনটো তালিত, খিৰকিত তাকিত খালিত। ঘিন খিৰকিত তাকি ঘিন, খিৰকিত তাকি ঘিন। যেনে একেবাৰে নৰ্মেলটো, সকলোৱেতো বুজাই থাকে। ইয়াৰ ওপৰত যদি আৰু চাবলৈ যাওঁ, 2 নম্বৰ বোলটো এই সেকেন্ডটো ডিপ ধেই টিটো কুৰ তাকু গুদু, 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 ডিপ ধেই টিটো কুৰ তাকু গুদু। আৰু বৰৰ মাজে পৰি সেইটো তেনেকৈ চলি গৈ থাকিব। ইয়াতকে যদি আৰু আমি ওপৰলৈ যাওঁ 21, ইয়াত 3 নম্বৰ বোলটো হ'ব ধিন তাকি ধেই টিটো কুৰ তাক ধিন তাও, ধিন তাকি ধেই টিটো কুৰ তাক ধিন থাও, ধিন তাকি ধেই টিটো কুৰ তাক ধিন থাও, ধিন তাকি ধেই টিটো কুৰ তাক ধিন থাও, ধিন তাকি ধেই টিটো কুৰ তাক ধিন থাও।
যদি আৰু এখোজ ওপৰলৈ যাওঁ একেই এইটো নিচিনা একেই খালি অকণমান বেলেগ ঘিন তাক ঢেই টিটিকিটি টাও উৰু উৰু তাক ঘিন থাও উৰু তালি ফালে উৰু এফালে তাক ঘিন থাও ঘিন তাক ঢেই টিটিকিটি টাও উৰু উৰু তাক ঘিন থাও এইটাই 4 প্ৰকাৰৰ ভুল প্ৰথমটো হ'ল আমাৰ নৰ্মেলটো একেবাৰে ঘিন খিৰখিতাকি ঘিন খিৰখিতাকি ঘিন এইটো 1 নম্বৰটো ভুল 2 নম্বৰটো হ'ল গীত ধেই টিটো কুৰ তাকু গুদু গীত ধেই টিটো কুৰ তাকু গুদু ধেই টিটো কুৰ তাকু গুদু ধেই টিটো কুৰ তাকু গুদু এৰো 3 নম্বৰ আহি গ'ল ঘিন তাকি ধেই টিটো কুৰ তাক ঘিন থাও 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 এৰো 3 নম্বৰ আৰু 4 নম্বৰটো আহি গ'ল একে 3 নম্বৰটো সৈতে একে কিন্তু অকণমান বেলেগ ঘিন তাক ধেই টিটিকিটি টাও কুৰ কুৰ তাক ঘিন থাও ঘিন তাক ধেই টিটিকিটি টাও কুৰ কুৰ তাক ঘিন থাও ঘিন তাক ধেই টিটিকিটি টাও কুৰ কুৰ তাক ঘিন থাও ঘিন তাক ধেই টিটিকিটি টাও কুৰ কুৰ তাক ঘিন থাও মই আকৌ গোটেইকেইটা বজাই দেখাইছোঁ হৈ গ'ল 1 নম্বৰ 2 নম্বৰত আহি গ'ল দুই নম্বৰ 3 নম্বৰত আহি গ'ল চাৰি নম্বৰটো যোনটো বজালো এতিয়া আজিলৈ ইমানেই আকৌ আমি লৈ আহিম বিভিন্ন প্ৰকাৰৰ ভুল ঢোলৰ হওক নেগেৰা হওক আমি শিকিম মানে আচলতে আমি বজাম একেলগে বজাম আপুনি মই যদি ভিডিঅ' ভাল পালে আজি ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত বহাই দিব ময়ো শিকি আছোঁ আপোনালোকক